আজি যেনেদৰে আছোঁ বহুত ভালে আছোঁ। হয়তো আজিৰ পৰা ২০ বছৰৰ পাছত সকলো সলনি হৈ যাব। লগৰবোৰ সকলোৱে নিজৰ নিজৰ দিশত অসীমলৈ গতি কৰিব। আজিৰ পৰা ২০ বছৰৰ পাছত হঠাৎ লগৰ কাৰোবাক লগ পালে কোনোবাই হয়তো আগবাঢ়ি আহিব ওচৰলৈ আৰু আন কোনোবাই হয়তো আঁতৰৰ পৰাই ভুমুকি মাৰি হঠাৎ অদৃশ্য হৈ পৰিব। আন কিছুমানৰ হয়তো অত্যাধিক পৰিৱৰ্তন ঘটিব, দেখিও চিনি নোপোৱা হ'ব। হয়তো ২০ বছৰৰ পাছত সকলোবোৰ পৰিৱৰ্তন হ'ব জীৱনৰ। মুখমণ্ডলত বয়সৰ চাপ পৰিব। হয়তো আজিৰ দৰে অনলাইন নাহিবও পাৰোঁ। স্কুলৰ প্ৰথম বেঞ্চত বহা গৰাকী ভাল গৃহিণী হৈ পৰিব। স্কুলৰ একেবাৰে গুৰুত্ব নিদিয়া গৰাকীও এদিন ভাল লেখক লেখিকা হৈ পৰিব। গণিতত ফেইল কৰাজন আকৌ ফেশ্বন ডিজাইনাৰ, বৰকৈ ইংৰাজী কোৱাজনো আকৌ ভাল খেতিয়ক হৈ পৰিব। এসময়ৰ দুখীয়াজনো এতিয়া নাম জ্বলা উকিল হিচাপে খ্যাত। আগতে যিজনক গাঁৱৰ মানুহেই ভালদৰে জনা নাছিল, সেইজন হয়তো এতিয়া ডাক্তৰ, যাক এতিয়া নাম জ্বলা ডাক্তৰ হিচাপে সকলোৱে চিনি পায়। সময়ে হয়তো সকলো সলনি কৰি দিব। সময়ৰ গতিত এদিন মা দেউতাও হেৰাই যাব। যেতিয়া জীৱনটোত নিজেই যুঁজিব লাগিব, জীৱনৰ যুঁজত সঁহাৰি দিবলৈ হয়তো কাষত তেতিয়া কোনোবা থাকিবও পাৰে, নাথাকিবও পাৰে, তথাপিও যুঁজি যাব লাগিব। সময়ে হয়তো ঠিকেই কৈ যায়, কাৰোলৈ অপেক্ষা নকৰিবা, যিদৰে ময়ো নকৰোঁ। সময়ৰ গতিত এদিন আমিও বৃদ্ধা হৈ পৰিম, যিদিনা হয়তো সঁহাৰি দিবলৈ কোনো নাথাকিবও পাৰে। বহুত মনত পৰিব তেতিয়া পুৰণি দিনবোৰলৈ, বন্ধুবোৰলৈ। হয়তো কোঠালিৰ কোনোবা এচুকত বহি কান্দিও পৰিম কিজানি। কিন্তু কি হ'ব, জীৱনটো শেষ হ'বলৈতো গৈ আছে। এদিন সঁচায়ে শেষ হৈ যাব জীৱন। চিতাৰ ওপৰত মোৰ মৃত শৰীৰে উচুপি কান্দিব। সেই মৃত্যুৰ বাবে হয়তো কিছুমানৰ অন্তৰে কান্দিব, আন কিছুমানৰ হয়তো অভিনয়ো চলিব। আত্মাটোৱেও মৃত শৰীৰ ত্যাগ কৰি নৰূপেৰে আকৌ এগৰাকী মাতৃৰ গৰ্ভত স্থাপিত হ'ব। সেইদিন হয়তো কোনোবা মাতৃৰ হাঁহিৰ চকুলো বব। শেষত ময়ো যেন এটাই আশা কৰোঁ, জনমে জনমে যেন